নমস্কাৰ ৰমি বৰগোহাঁই ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ মটন কাৰী। একেবাৰে সিম্পলকৈ বনাম, কিন্তু ইয়াৰ টেষ্টটো একেবাৰে সিম্পল নহয়। ইয়াৰ টেষ্টটো হ'ব একেবাৰে জবৰদস্ত। মানে এবাৰ যদি আপোনালোকে এই মটন কাৰী বনাই খায় তেতিয়াহ'লে ইয়াৰ টেষ্টটো কেতিয়াও আপোনালোকে পাহৰি নাযায়। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো আজি শেষলৈকে চাব। তেন্তে বলক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। মটন কাৰী বনাবৰ বাবে লৈছোঁ মই 1 কেজি মটন। এতিয়া মই কেৰাহীখনত দিছোঁ মিঠাতেল, আৰু মাংস বুলি ক'লে তেল অকণমান সৰহকৈ দিলেই ভাল হয় খাবলৈ। মই আজি সেইকাৰণে অকণমান সৰহকৈ দিছোঁ। আৰু লাগিব আমাক পিঁয়াজ আৰু আলু। পিঁয়াজ ইয়াত কমেও 7-8টামান পিঁয়াজ মই এনেদৰে দীঘলকৈ কাটি লৈছোঁ। আৰু মটন কাৰীত অকণমান পিঁয়াজটো সৰহকৈ দিলে খাবলৈ ভাল হয়, সেইকাৰণে পাৰিলে সৰহকৈ দিব আপোনালোকেও। এতিয়া প্ৰথমে মই কৰিছোঁ আলু ফ্ৰাই। আলুখিনি মই অকণমান ৰঙচুৱাকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকে ভিডিঅ'টোত লাইক এটা কৰি দিব, নহ'লে আপোনালোকে ভিডিঅ'টো চাই একেবাৰে শেষত লাইক কৰিবলৈও পাহৰি যায়, সেইকাৰণে এতিয়াই কৰি থৈ দিব। আমাৰ আলুখিনিও ফ্ৰাই কৰি লোৱা হৈ গ'ল। মই কাঁহী এখনতে নমাই থৈছোঁ। এতিয়া মই তেলত দিছোঁ তেজপাত, তাৰ পাছতে দিছোঁ পিঁয়াজ, কাটি থোৱা পিঁয়াজখিনি। এতিয়া পিঁয়াজখিনি ভজা প্ৰায় 3-4 মিনিটমান সময় হ'ল। এইখিনি একেবাৰে ৰঙচুৱা কৰি ভজা নাই পিঁয়াজখিনি। আৰু এতিয়া আমি ইয়াতে দিব লাগিব মাংসখিনি। আৰু আপোনালোকে হয়তো ভাবিছে যে পিঁয়াজখিনি ৰঙচুৱা কৰি ভজাই নাই আৰু মাংসখিনি দিয়ে দিলে, কিন্তু একো ভয় কৰিব নালাগে। মাংসখিনি ভাজি থাকোঁতে মানে পিঁয়াজখিনি একেবাৰে নামৰ নিচা নাইকিয়াই হৈ যাবগৈ। পিঁয়াজখিনি সম্পূৰ্ণ ভাজ খাই যাব মানে, সেইকাৰণে একো ভয় কৰিব নালাগে পিঁয়াজখিনি কেঁচা হৈ আছে বুলি। মাংস ভাজোঁতে ভাজোঁতে মানে পিঁয়াজো সম্পূৰ্ণ ভাজ খাই যাব। প্ৰায় 6-7 মিনিটমান সময় মাংসখিনি ভজাৰ পাছত এতিয়া দিব লাগিব খুন্দি লোৱা আদা আৰু নহৰু। মাংসত মই প্ৰায় খুন্দি লোৱা আদা আৰু নহৰুৱে দিওঁ, মানে পেষ্ট বনাই মই নিদিওঁ, কাৰণ এনেদৰে দিলে মানে কি হয় মাংসৰ সোৱাদটো বেছি ভাল হয় খাবলৈ। মই সেইকাৰণে প্ৰায় এনেদৰেই দিওঁ। এতিয়া ইয়াতে মই আদা আৰু নহৰুখিনি দি দিছোঁ। এতিয়া আদা নহৰুখিনি মাংসখিনিৰ লগত ভালদৰে মিহলাই দিছোঁ। এতিয়া ঢাকনখন মাৰি কমেও মাংসখিনি 15 মিনিট সময়ৰ কাৰণে ভাজিব লাগিব, কিন্তু একে লেঠাৰিয়ে ঢাকনখন মাৰি থ'ব নালাগে। মাজে মাজে ঢাকনখন দাঙি পেলাই মাংসখিনি লৰাব লাগিব, নহ'লে আকৌ মাংসখিনি তলফালে জ্বলি আহিব পাৰে। তেতিয়া আকৌ মাংসৰ সোৱাদটো ভালতকৈ গৈ বেয়াহে হ'বগৈ। সেইকাৰণে মাজে মাজে ঢাকনখন দাঙি পেলাই মাংসখিনি লৰাই থাকিব। সম্পূৰ্ণ 15 মিনিটৰ পাছত এয়া চাওক মাংসখিনি কালাৰটো চেঞ্জ হৈ আহিছে। আৰু এতিয়ালৈকেতো মই একো হালধি নিমখ মছলা একো দিয়াই নাই। আৰু তাতকৈ বেছি মেইন কথাটো হ'ল পিঁয়াজখিনি মই যে কৈছিলোঁ নাইকিয়া হৈ যাবগৈ। এয়া চাওক 80% পিঁয়াজেই নাইকিয়া হৈ গ'ল, আৰু বাকী যি 20% আছে সেয়াও মাংসখিনি সিজাওঁতে নাইকিয়াই হৈ যাবগৈ। সেইকাৰণে একো ভয় কৰিব নালাগে বুলি কৈছিলোঁ নহয় মই। এতিয়া ইয়াতে দিছোঁ মই নিমখ 1.5 চামুচ। নিমখ আৰু হালধিটো নিজৰ সোৱাদ অনুসৰিয়ে দিব লাগে। এতিয়া নিমখখিনি ভালদৰে মাংসখিনিৰ লগত মিহলাই দিছোঁ। নিমখখিনি মিহলাই লোৱাৰ পাছতে এতিয়া দিছোঁ হালধি 1.5 চামুচ। এতিয়া হালধিখিনিও ভালদৰে মাংসখিনিৰ লগত মিহলাই দিছোঁ। এতিয়া যিখিনি মছলা আমি মাংসত দিব লাগিব সেইখিনি মই বাতি এটাতে একেলগে উলিয়াই লৈছোঁ। প্ৰথমে ইয়াতে দিছোঁ জিৰা গুড়ি 2 চামুচ, ধনিয়া গুড়ি 1 চামুচ, কাশ্মীৰী মিৰ্চ দিছোঁ মই 1 চামুচ। আৰু এটা বস্তু মই ইয়াতে দিছোঁ, আৰু সেয়া হৈছে টমেটো কেচাপ। টমেটো কেচাপ দি পেলাই মাংস আপোনালোকে এবাৰ বনাই খাবচোন, বহুত ভাল হয় খাবলৈ। মই ইয়াতে 2 চামুচ টমেটো কেচাপ দিছোঁ। এতিয়া গোটেই মছলাখিনি পানী অকণ মিহলাই ধুনীয়া মছলাৰ পেষ্ট এটা মই বনাই লৈছোঁ।
এতিয়া বনাই থোৱা মছলাৰ পেষ্টখিনি মাংসখিনি ওপৰতে দি দিছোঁ। এতিয়া মছলাখিনিৰ লগত মাংসখিনি আকৌ 10 মিনিটমান সময়ৰ কাৰণে ভাজিব লাগিব। তেতিয়া মছলাখিনি ধুনীয়াকৈ ভাজ খাই যাব। মছলাখিনি মাংসখিনিৰ লগত ধুনীয়াকৈ মিহলাই লোৱাৰ পাছতে এতিয়া ইয়াতে দিছোঁ মই ফ্ৰাই কৰি থোৱা আলুকেইডোখৰ। এতিয়া গোটেইখিনি এবাৰ ভালদৰে মিহলাই দিছোঁ। মছলাখিনি দিয়াৰ পাছত মাংসখিনি প্ৰায় 10 মিনিটমান সময়ৰ কাৰণে আমি ভাজি আছিলোঁ। এতিয়া মছলাখিনি ধুনীয়াকৈ ভজা হৈ গ'ল আৰু এতিয়া ইয়াতে দিব লাগিব গৰম পানী। আৰু পানী দিয়াৰ পাছতে মাংসখিনি আকৌ 10-15 মিনিটৰ কাৰণে উতলিবলৈ দিম। তাৰ পাছতে গৰমে গৰমে ভাতৰ লগত মাংসখিনি খাব পৰা হৈ যাব। তো এতিয়া মই ইয়াতে মিহলাইছোঁ অকণমান গৰম পানী। এতিয়া মাংসখিনি আকৌ 15 মিনিট সময়ৰ কাৰণে একদম ধুনীয়াকৈ উতলিবলৈ দিছোঁ। প্ৰায় 15 মিনিটমান সময় হ'ল মাংসখিনিতে আমাৰ ধুনীয়াকৈ উতলি আছে। আৰু এতিয়া একেবাৰে শেষত দিব লাগিব গৰম মছলা। এইখিনি গৰম মছলা আমাৰ ঘৰতে খুন্দি লোৱা গৰম মছলা হয় এইখিনি। আৰু এতিয়া মই ইয়াতে দিছোঁ 1 চামুচ গৰম মছলা। আৰু গৰম মছলা দিয়াৰ পাছত প্ৰায় 2-3 মিনিটমান সময় আকৌ মাংসখিনি উতলিবলৈ দিম। মাংসখিনি আমাৰ 2-3 মিনিটমান সময় হ'ল গৰম মছলা দিয়াৰ পাছত উতলি থকা। আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু মানে আমাৰ মাংস বনাই হৈ গ'ল। চাওক মাংসখিনি ইমান ধুনীয়া হৈছে দেখিবলৈ আৰু খাবলৈতো ক'বই নালাগে। এদিন আপোনালোকেও এনেদৰে চিম্পলকৈ মটন কাৰী বনাই খাবচোন আৰু খাই পেলাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব। আজিৰ ৰেচিপিটো চাই যদি আপোনালোকে ভাল পালে তেন্তে ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু যিসকলে আমাৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ আন এটা নতুন ৰেচিপিৰ সৈতে আকৌ লগ পাম। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।